নমস্কাৰ। বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা যুৱ সমদল উলিওৱা হ'ব 4:30 বজাত। সকলোৰে থাকিবলৈ আৰু আহিবলৈ আহ্বান কৰা হ'ল। আৰু কটনিয়ানৰ লগত অসমৰ সকলো আৰু গুৱাহাটীৰ সকলো ছাত্ৰ ছাত্ৰীক আহ্বান কৰা হ'ল, আপোনালোকে ওলাই আহক। আজিৰ অসমীয়াৰ হকে আৰু বিদেশী আৰু আহিয়ে থাকিব। আৰু যি চৰকাৰে চৰকাৰৰ বিৰুদ্ধে আমি সকলোৱে মাত মাতি যাওঁ। আপোনালোকে ওলাই আহক আৰু এই কেবৰ বিৰোধিতা কৰক। আৰু মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজন, আৰু আমাৰ পৰীক্ষা থকাৰ স্বত্তেও অসমৰ হকে আমি ওলাইছোঁ আৰু আমাক সকলোৱে আপোনালোকে সহযোগ কৰক। আশা কৰিলোঁ সকলো আহিব। জয় আই অসম।